বন্ধুসকল কচুৰ লগত পুঠি মাছৰ টেঙা কেনেকৈ বনায় আপোনালোকে সকলোৱে জানে কিন্তু মই কেনেকৈ বনালোঁ ভাবিলোঁ ৰেচিপিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ নিশ্চয় চাই ভাল লাগিব চিৰাগৰ পাপা কচু আনিছিলে এইখিনি ধুনীয়াকৈ বাছি কৰি ল'লোঁ আৰু মই এই ৰেচিপিটো মোৰ শাহু পাকঘৰতে বনাম আৰু শাহুৱে মোৱা মাছ লৈছিলে আৰু লগতে পুঠি মাছখিনি বেলেগকৈ বাছি লৈ অলপ মোক বাছি কৰি দিলে তেলতে মই ইয়াতে শুকান জলকীয়া আৰু পাঁচফোৰণ আৰু সৰিয়হ ফোৰণত দি পেলাই কচুখিনি সিজাই থোৱা কচুখিনি ইয়াতে দি দিছোঁ আৰু হালধি নিমখ দি পেলাই আৰু জলকীয়া কেঁচা জলকীয়া অলপ দি দিছোঁ টেঙা তৰকাৰী যেহেতু জলকীয়াটো ইমান দৰকাৰ নাই তথাপি আমাৰ ঘৰত যেহেতু জ্বলাটো খুব খায় তাৰ কাৰণে জ্বলাটো অলপ দি দিলোঁ আৰু ভাজি থোৱা মাছখিনি ইয়াতে দি দিলোঁ আৰু নমোৱাৰ আগতে অলপ নেমু চেপি পেলাই দিম আৰু লগতে বিলাহীও দিছিলোঁ আৰু বন্ধুসকল যেহেতু দেউতা ইমান জ্বলা নাখায় দেউতাৰ কাৰণে তৰকাৰীখিনি উঠাই কৰি থৈ আমাৰ কাৰণে জলকীয়াখিনি হাতাৰে ধুনীয়াকৈ মিক্স কৰি পেলাই দিছিলোঁ গোটেইখিনি থেতেলাই আৰু বন্ধুসকল আজি ৰেচিপিটো চাই কেনেকুৱা পালে ভাল লাগিলে লাইক এটা দিবা আকৌ নতুন ৰেচিপি লৈ পুনৰ লগ পাম বাই বাই